Hello friends, welcome to my YouTube channel AK Assam Vlogs. To ki khobor hokole akha koru nisha hokole bhale ase aru aji ami goisu ekhon dhunia thait aru mur logot kun kun ase sok ei chutia hokol ase mur logot ei chutia hokol jabo mur logot jabo aru saraba vlog to sampurna sari dibo aru mur bondhu borgo akphale di jaise moi piche piche jaisu hendor hanu mane dhojjoi nai aru thai saba jam na pura aru kobo apnaloke আজি জাৰ্নিটো কেনেকুৱা লাগিছে আপোনালোকৰ হলিমলি লাগিছে কিবা হলিমলিটো বুজি পোৱা নাই দেই আমি হলিমলিটো বুজি পোৱা নাই তো বলক ভিডিওটো সম্পূৰ্ণ চাই থাকিব লাইক কমেন্ট শেয়ার কৰি দিব সাবস্ক্রাইব কৰি দিব भाई ओ भाई क्या हो गया था यहाँ पर क्या हो गया था আমি বাৰু ওলাই আহিছো টিউশনৰ পৰা ব্লগ বনাম বুলি কিন্তু এতিয়ালৈকে সিলেক্ট হোৱা নাই কি কোনখন ঠাইত যাম আমি এতিয়ালৈকে সিলেক্ট হোৱা নাই এইটো আমাৰ চাও কি হয় আগলৈ যাই থাকো বৰ্তমান আমি এতিয়া যাই আছো ৰঙিয়া সাইড কৰবা যদি ভাল ঠাই পাও তাতে ব্লগ বনাই দিম মানে এইখন ঠাই দেখাই দিম এতিয়া ভাল ঠাই পোৱা নাই পাও নেকি আগলৈ যাই আছো চাও কি হয় মোৰ ক্যামেৰাটো অলপ বেয়া হৈছে কবা নেকি ৰাহুল নাই নাই আর কি চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু লাইক কমেন্ট কৰি দিবা কৰিবনে তোমাৰ বিশ্বাস কৰিবনে কৰিব ও তে পুৰা ৰাহুলৰ পুৰা বিশ্বাস আছে আপোনালোকে চ্যানেলটো সাবস্ক্রাইব লাইক শেয়ার কৰি দিব তো ৰাহুলৰ বিশ্বাসটো আপোনালোকে নাভাঙিব গাইস আমি ব্লগটো বনাবা আহিলো বাৰু কিন্তু মানুহবিলাকে কেনেকৈ চাই থাকে দেখোন লাজ লাগিছে দেই আৰু যি হওক বনাবা আহিছো এতিয়া বনাবই লাগিব ফাইনেলি গাইস আমি 6 কিলোমিটাৰ মান সাইকেল মাৰি আহি পালো এখন ধুনীয়া ঠাইত কিন্তু ঠাইখন মানে ধুনীয়াই কিন্তু এটা প্ৰবলেম হ'ল ইয়াতে সকলো আহোঁতে আমি মানুহবিলাকে কৈছিল ইয়াত পদুম ফুল আছে বঢ়িয়া পদুম ফুল বাগিচা আছে কিন্তু পদুম ফুল ইয়াতে হয় কিন্তু এতিয়া মানে বেছি পদুম ফুল ফুলা না তথাপিতো মই অলপমান দেখুৱাই দিওঁ চেষ্টা কৰোঁ অলপ দেখুৱাবলৈ তো ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হ'ল পদুম ফুলৰ পুখুৰী আৰু আমাৰ মনটো সকলোৰে বেয়া লাগি আছে কাৰণ আমি বহুত লেট কৰি আহিলোঁ আমাৰ বহুত আহোঁতে পলম হ'ল আপোনালোকে পাতবোৰ চাই অনুমান কৰিছে ইয়াত কিমান পদুম ফুল ফুলিছিলে সকলোবোৰ পদুম ফুল মৰি গ'ল আৰু আমি আগতে আহিব লাগিছিল আগতে আহিলে মানে এনেকুৱা এটা সৌন্দৰ্য দেখিলোঁ হয় মানে এনেকুৱা এটা দৃশ্য দেখিলোঁ হয় মানে গোটেই পুখুৰীটো মানে বগা হৈ যায় আৰু পদুম ফুলেৰে এনেকুৱা এটা কি কম আৰু এনেকুৱা তথাপিও দুই এটা পদুম ফুল মাজে মাজে ফুলি আছে মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ জুমিং কৰি আৰু এজন মানুহে আমাক ক'লে ইয়াতে হেনো মানে আমাক ফুল ছিঙিব হাক দিছে আৰু কাৰণ ইয়াতে হেনো সাপ থাকে এনেও পদুম ফুলৰ পুখুৰীত সাপ থাকেই আপোনালোকে হয়তো জানেই পদুম ফুলৰ পুখুৰীত সাপ থাকে সেইবাবে আমি চোৱাও নাই আৰু কাষতো যোৱা নাই তো ফ্ৰেণ্ডছ যি নহওক মানে অলপ বেয়া লাগিছে মনটো আগতে আহিলে আপোনালোকক বহুত ভালদৰে দেখুৱাব পাৰিলোঁ হয় পুখুৰীটো এতিয়া নোৱাৰিলোঁ আৰু এটা মুন্না ভাই আছে মুন্না কি কবা মুন্না অলপ বেয়া লাগিছে বহুত বেয়া লাগিছে তাৰ কাৰণে বেয়া লাগিছে পদুম ফুল ফুলা নাই কাৰণে নে মোৰ কাৰণে হয় নাচনে বোলে ই আৰু কি আৰু মানে এই মুন্না না ইমান নাচনে ই অলপ সৰু চলি তো যাওঁ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ অলপমান মনটো বেয়া লাগিছে আৰু বা যি নহওক এতিয়া যাম আৰু হাঁহি মুখে তো সকলোৱে
নেক্সট ব্লগত লগ পাম সকলোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব আজিলৈ বাই